हेलो नमस्कार সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি ৰবিবাৰ হয়, সো সকলো মানুহ নিজৰ নিজৰ কামত ব্যস্ত আছে, কোনোবা এটো ফুৰিব গৈছে আৰু দিনটো আজি ৰবিবাৰ যেহেতু বহুত কাম থাকে, বাকি কিদিন সময় নাপা আমি নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সকলোৱে সব জায়গাত যাব লাগে, বিজি হৈ থকা যায়। সো আজি ঘৰদুৱাৰ চাফা কৰিব লাগে, তাৰ পিছত ফুৰিব যাম অলপ পিছত। সো আজি দিনটো কি কৰো আমি আপোনালোকক দেখুৱাম। এতিয়া জাস্ট খাব আছে, ব্ৰেকফাষ্ট খাব আছে। গাটো ধুই আহিলো মই ৰাতিপুৱাই, মই একচুৱেলি ৰাতিপুৱাই গা ধুওঁ, বিচনাৰ পৰা উঠিয়েই মই ফাৰ্ষ্ট গাটো ধুই লওঁ, তেতিয়াহ'লে দিনটোৰ বাবে ফ্ৰেছ লাগে। আৰু তাৰপিছত ব্ৰেকফাষ্ট কৰি ল'ম আৰু আজি ক'তবা যাওঁ, ক'তবা সময় হয়, ক'ত কাৰ লগত যাব পাৰোঁ। আজিকালি চবটো বিজি থাকে ন, মানুহো লাগে ঘূৰা ফুৰা কৰিবৰ কাৰণে, কোনো নহ'লে অকলে হ'লেও যাব লাগিব। তথাপি আৰু এতিয়া দিনটোত কি কৰিম এইবিলাক দেখুৱাম আজি, ঠিক আছে। যেনে আপোনালোকৰ সকলোৰে আজি ৰবিবাৰটো যাতে ভালকৈ যায়, সকলোৱে যাতে খুব এনজয় কৰে আৰু সকলোৰে দিনটো শুভ হওক, ঠিক আছে। আহক তেতিয়াহ'লে মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া যাওঁ, ব্ৰেকফাষ্ট বনাব আছে, ব্ৰেকফাষ্টটো বনাই লওঁ। আৰু মোৰ মা মানে শাৰীৰিকভাৱে অসুস্থ হৈ আছে আৰু দেউতাও অসুস্থ, ঘৰত মানে কাম কৰা মানুহ নাই। সো কৰিব লাগিব, উপায় নাই। ল'ৰা ছোৱালী বুলিও তেনেকুৱা কোনো কামৰ ভেদাভেদ আছে বুলি মই নাভাবোঁ। সো কামটো কৰিবই লাগিব। এতিয়া ব্ৰেকফাষ্টটো বনাওঁ, আহক। বনাম মটৰৰ চলে বাট্ৰা নহয় আৰু এনেই কাবুলি চানা আৰু আলুৰ ঘুগুনি বনাম। তেল দিলোঁ, তেলটো গৰম হোৱাৰ পিছত পাঁচফোৰণ দিম। কাশ্মীৰী মিৰ্চ, তাৰপিছত ধনিয়া, জিৰা, নিমখ, পানী, গৰম পানী, কণী আৰু সিজি থাকিব।
যদি চব বনাব লাগে উপায় নাই আৰু খাব মন আছে আহিলেই ফাইনেলি ব্ৰেকফাষ্ট কৰাই হৈ গ'ল এতিয়া খাব লাগে আৰু কাম আছে কেনেকুৱা হৈছে জনাব খাইছোঁ মই আপোনালোকে বনাব পাৰোঁ টেষ্টি উলিয়াইছে আহিব খাব কোনো নাই ভাই অকলে অকলে কৰিব লাগে উপায় নাই খাবতো লাগিবই ন তাক তেল মাৰি থাকিম নিজে কৰি নিজে খোৱাটোৱেই ভাল আৰু চলা বাৰ্তা কেনেকৈ বনালোঁ কেনেকৈ পৰঠা বনালোঁ দেখিলে আৰু ভাল লাগে যদি কমেণ্ট কৰি জনাব আৰু খাব মন গ'লে তাত আহি গ'লেই হ'ল ঠিক আছে আইটেমৰ বাকী কামবিলাক কৰোঁ ঠিক আছে ব্ৰেকফাষ্ট খোৱা হৈ গ'ল এতিয়া অলপমান কাম আছিলে কৰি ল'লোঁ আৰু চানডে ঘৰত থাকি একদম বটলা লাগে এনেকুৱা ফাল্টু লাগে নহয় থাকি পেলাই একদম ভাল নালাগে ক'ত যাম ক'ত নাযাম লাগে এতিয়া নিজে মুখবিলাকত কি হৈছে এইবিলাক ফাপৰে খোৱাৰ নিচিনা হৈছে অৱস্থা নাই চ' ভাবিছোঁ অলপ ফেচ পেক লগাওঁ স্কিনৰ কেয়াৰ ল'ব লাগে হয়নে চবেই ল'ব লাগে ল'ৰা হওক ছোৱালী হওক চবেই ল'ব লাগে চ' অলপমান স্কিন কেয়াৰ কৰিলে ভাল হয় চ' মই এতিয়া এটা ফেচ পেক বনাম আৰু বনাই পেলাই গোটেই মুখত লগাম এইবিলাক ক'লা ক'লা দাগ পৰিছে মানে ছানবাৰ্ণ হৈ পেলাই এইবিলাক স্পট পৰি গৈছে চ' এইবিলাক গুচাব লাগিব নহ'লে ভাল নালাগে ধুনীয়া হোৱাটো ল'ৰা ছোৱালীৰ লগত কি কথা আছে ন চবৰেতো মন যায় ন ভালকৈ থাকিব চ' অলপমান ট্ৰাই কৰোঁ কি লগাম এতিয়া মই ইয়াতে এটা বস্তু বনাইছোঁ দেখা হওক মই এতিয়া কি ফেচ পেক লগাম আৰু কেনেকৈ বনাম আপোনালোকক দেখুৱাই আছোঁ চাব দেই ফেচ পেক ৰেডি হৈ গ'ল এতিয়া লগাব লাগে আৰু কেনেকৈ লগাব লাগে মই দেখাই আছোঁ আপোনালোকক কেমেৰামেন নাই যিহেতু নিজেই কৰিব লাগে বহুত দিগদাৰ চ' এইটো পূৰা একদম মুখত এনেকৈ লগাই যাব এইবিলাক য'ত য'ত আছে বেছি দাগবিলাক য'ত আছে তাত বেছিকৈ লগাই দিব এনেকৈ লগাই দিব এইবিলাকত লগাই দিব ঘৰত বনাই লোৱা ফেচপেকৰ ওপৰত বেলেগ একো হ'বই নোৱাৰে এইটোৰ নিচিনা মানে ভাল নাই আৰু গলৰ পৰা লগাই দিব এনেকৈ লগাই দিব এইবিলাকত লগাই দিব এনেকৈ লগাই দিব এইবিলাকত আৰু কিছুমানৰ মুখত যে ফুটা ফুটা থাকে শালমন হৈ পেলাই দাগ হৈ যায় গাঁত হৈ যায়
তেখেতসকলে এইটো ইউজ কৰিব পাৰে, বহুত ভাল। এইবিলাক মানে পিছত এনেকৈ এইটো লগাই পেলাই সূতাবিলাকত বেছিকৈ ভৰাই দিব, এনেকৈ ভৰাই দিলে তাৰপিছত স্কিনৰ যিবিলাক গাঁত থাকে সেইবিলাকত ভৰাই দিব, দিলে তাৰপিছত যেতিয়া স্ক্ৰাব কৰিব সেইবিলাক লাহে 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 ঘূৰোঁতে ঘূৰোঁতে কি হয় আপোনালোকৰ এই স্কিনৰ ডেড চেলবিলাক গুচি যাব, স্কিনখন ধুনীয়া সমান হৈ যাব। আজিকালিতো আৰু যিমানহে ৰ'দ দিয়ে ওলাব নোৱাৰি, চ' স্কিন কেয়াৰটো নগ'লে নহ'ব, নহ'লে একদম ক'লা হৈ যাব। মোৰ আগতে স্কিনত এইবিলাক দাগ ধাব্বা নাছিলে, পিছতে এই বহুত দূৰ দূৰ বাইক চলাই যাওঁ 2 ঘণ্টা 3 ঘণ্টা, মুখত ৰ'দটো লাগি 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 এক চাইডে পূৰা ক'লা দাগ বহি গৈছিলে। তাত মই যেতিয়াৰ পৰা এইটো ইউজ কৰিছোঁ নহয়, মোৰ স্কিনৰ প্ৰব্লেমটো বহুত পৰিমাণে কমি গৈছে। হাততো লগাব পাৰে আপোনালোকৰ যদি হাতত ছানবাৰ্ণ হয়। বহুত ল'ৰাবিলাকে আমি একচুৱেলি কি কৰোঁ, আমি ডাইৰেক্ট টি চাৰ্ট পিন্ধি পেলাই বাইক চলাই থাকোঁ, তাৰ ফলত আমাৰ কি হয় হাতৰ যিখিনিলৈকে টি চাৰ্ট থাকে সেইখিনিৰ পৰা এইখিনি ক'লা হৈ যায়। তাতেও লগাব পাৰে, সপ্তাহত 2 দিনকৈ লগাব, তাৰপিছত গম পাব আপোনালোকে নিজে লগালে ভাল নে বেয়া। আৰু পাৰ্লাৰত যায়, আজিকালি ল'ৰাবোৰ চবেই যায়, মোৰ লগৰবিলাকতো যায়েই বেছিভাগ। পাৰ্লাৰত গৈ পেলাই হাজাৰ হাজাৰ টকা খৰচ কৰিব পাৰোঁ, মোৰ টকাও নাই ইমান, আৰু মোৰ ইণ্টাৰেষ্টো নাই, কাৰণ কেমিকেলে হয়। যিমানে আপুনি কেমিকেল থকা বস্তু ইউজ কৰিব সিমানে আপোনাৰ স্কিনৰ লংজিভিটিটো কমি যাব, মানে আয়ুসটো কমি যাব আৰু সোনকালে বুঢ়া হ'ব। নেচাৰেল প্ৰডাক্টবোৰ ঘৰতেই পায়, যিহেতু ইমান কষ্টলি নহয়, নিজে লগাব পাৰে। আৰু বিলাহী লগাব পাৰে স্কিনত, বিলাহীয়ে এণ্টি অক্সিডেণ্টৰ কাম কৰে, বিলাহী লগাব মানে হৈ গ'ল মোৰ। তাৰপিছত এতিয়া মই এইখিনি 15 মিনিটমান থৈ দিম, যেতিয়া স্কিন পূৰা শুকাই যাব সম্পূৰ্ণভাৱে, তাৰপিছত মই ধুনীয়াকৈ ধুই দিম। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব, আৰু বেয়াকৈ কমেণ্ট নকৰিব দেই, একো সেইটোহে ক'লোঁ মই। বেয়া লাগিলে নাচাব আৰু, কিন্তু বেয়াকৈ কমেণ্ট নকৰিব, একো নক'ব আৰু। হৈ গ'ল, ঠিক আছে। এতিয়া মই ধোৱাৰ পিছত কেনেকুৱা আপোনালোকক দেখুৱাম, তেতিয়ালৈকে বাই।